ৰূপম ৰায় ডাঙৰীয়া বিজেপিৰ কেণ্ডিডেট। এইটো কি কৰিছে মানে বিজেপিৰ বেনাৰ লৈ যদি খেলে তেতিয়াহ'লে মুছলিম ভাইসকলে ভোট নিদিব। তাৰ কাৰণে ৰূপম ৰায়ক মানে BPF-ৰ নাঙলৰ পৰা টিকেটটো দিছে। এইটো মই জানো, কোনে কি দিছে দিয়া নাই মই চব জানো, এইটো মই ক'বলৈ নাযাওঁ। যাই হওক, ওলাইছোঁ যেতিয়া যুদ্ধত নামিছোঁ যেতিয়া যিকোনো পাৰ্টি হওক আমি যুঁজিম। আৰু মই শুনা পাইছোঁ আজিৰ দিনত মানে 25টা ফৰ্ম লৈ গৈছোঁ আৰু নমিনেশ্যন দিব বুলি শুনা পাইছোঁ। আৰু ইয়াৰ ভিতৰত আমি স্পেচিয়েলি ক'ব গ'লে আমাৰ আগৰ পুৰণা কাৰ্যকৰ্তাসকল মোক ছাপোৰ্ট কৰিছে আৰু ৰাইজৰ মানে আহ্বান মৰ্মে মই আজি এই নমিনেশ্যন দিবলৈ ওলাইছোঁ। স্যার, আপনি যেহেতু নির্দলীয় হিসেবে অবতীর্ণ হব, মানে দলীয় কার্যকর্তাসকলে আপনার কেনেকা সমর্থন করবে? না, আমার দলের কার্যকর্তারা অলরেডি আছে, অলরেডি কৰিবই। যেহেতু আমাৰ NDA হিচাপে যেটো NDA আমাৰ স্পেচিয়েলি ক'ব গ'লে BTC অঞ্চলত কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ NDA হ'লে অলপ কিবা কৰে, ঘৃণা কৰে, কিয়নো বিজেপিৰ মানে ভোট দিবলৈ নিবিচাৰে। ইয়াৰ কাৰণে মই আশা ৰাখিছোঁ নিৰ্দলীয় ৰাইজৰ মানে নিৰ্দলীয় এজন বিচাৰিছে। এই বাওকংগী এলিচাৰ এজন বড়ো মানুহ লাগে বুলি কোৱাৰ কাৰণে আজি মই নমিনেশ্যন দিবলৈ ওলাইছোঁ। মই ৰাইজৰ আৰাম বহুত সঁহাৰি পাই আছোঁ। মই গেডাৰিং নহ'লে মই ফোনৰ বাৰ্তালাপ কৰিছোঁ, বহুত মানুহ মই লগ কৰিছোঁ, বহুত জেণ্টেলমেনৰ লগত মই কথা পাতিছোঁ, চবে মানে অ'কে, মানে বাওকংগী এলিচাৰ যেনে চেনে আমাৰ বড়ো মানুহ নহ'লে আমি ভোট নিদিম বুলি এইটো আলোচনা চলি আছে। আৰু এইটোৱে মই ৰাইজক আহ্বান কৰিব বিচাৰিছোঁ যে যদি ৰাইজে মোক ভোটদান পেলাই যদি জিকাই দিয়ে, মই ৰাইজৰ সমস্যাবোৰ মন্দিৰ, গীৰ্জা, দালান সঁচাকৈ আজি মই নমিনেশ্যন দিবলৈ ওলাইছোঁ। 11:30 বজাত মই যাম। আৰু আমি বেছি গেডাৰিং কৰিব বিচৰা নাই, তথাপিও আমাৰ কাৰ্যকৰ্তাসকলে আহি উপস্থিত হৈছে। আশা ৰাখিছোঁ নিশ্চয় যদি ৰাইজে আশীৰ্বাদ দিয়ে, ভগৱানে যদি আশীৰ্বাদ দিয়ে, যদি আল্লাহে আশীৰ্বাদ দিয়ে, মোক নিশ্চয় জিকিম। আৰু যি কেণ্ডিডেট দিছে এইটো মানুহবিলাক ভাবিব পাৰে যে এইটো BPF-ৰ কেণ্ডিডেট। যি BPF-ৰ কেণ্ডিডেট এই একচুৱেলি ইণ্টাৰনেলি BPF-ৰ কেণ্ডিডেট নহয়, ৰূপম ৰায় ডাঙৰীয়া বিজেপিৰ কেণ্ডিডেট। এইটো কি কৰিছে মানে বিজেপিৰ বেনাৰ লৈ যদি খেলে তেতিয়াহ'লে মুছলিম ভাইসকলে ভোট নিদিব। তাৰ কাৰণে ৰূপম ৰায়ক মানে BPF-ৰ নাঙলৰ পৰা টিকেটটো দিছে। এইটো মই জানো,